खुंग्रिनि गोदानै सोलायना लाबोनाय बाजाराव पिस्तल देखायना दिनै फुंबिलि 5 रिंगासो समाव सासे माइ बेफारिनिफ्राय सिनाय मोनै दुथांफोरा 2 लाख रां लुट खालामो। बिएसि बिटिसि बिटिआर मोननानैबो बिटिआरनि रायजो राजाफ्रा दासिमबो गोजोनै थांना थानो हायाखै नामा? मानोना बिटिआर सुक्ति जाखांनायनि उनावबो सानफानि उनाव सानफा बायदि बायदि गोजोन गैयै थासारि जाबाय थानायखौ नुनो मोनबाय थानाय जादों बिटिआर ओनसोलाव। बेबायदिनो दिनै चिरां जिल्ला रुनिखाता पुलिस थानानि सिङाव थानाय खुंग्रि आवजार बाजाराव सिनाय मोनै दुथांफोरा सासे माइ बेफारिनिफ्राय पिस्तल देखायना फुंबिलिनि 5 रिंगासो समाव 2 लाख रां लुट खालामना लांनाया ओनसोल नाङैनो रायजो राजाजों लोगोसे बायदि बायदि रोखोमनि बेफारिफोरखौ गिखांनाय सोमजिहोदों। সব লৈ গ'ল কোনফালে গ'ল কয় সেই বাইকটো তেতিয়া ষ্টাৰ্ট হোৱা নাই 3বাৰ কিক মাৰাৰ পিছতে ষ্টাৰ্ট হৈছে। মই যেতিয়া ইয়াৰ পৰা 6-7 মিনিট দূৰত আছো না তেতিয়াহে গাড়ীটো একদম উঁচা হৈ গুচি গ'ল। 3জন মানুহ আছিল গাড়ীত। পিছতো মইতো লাগ পোৱা নাই মোৰ ভৰিতো অলপ ব্যথা আছে দৌৰিব পৰা নাই কিন্তু চিকৰ বাখৰ কৰাৰ পিছতে ওলাই গ'লো মিৰা তাৰপিছত একদম সোজা ওলাই গ'ল। মানুহ দেখিলে চিনি পাব নেকি? কেনে কৈছা হেমলেট আছিল না নাই চাৰ্চিনা না পায় ওই টেপ লগো আছিল। কি ক'ব বিচাৰে আপোনালোকে ধৰিবৰ কাৰণে? পুলিচেতো ছাৰ আহিল শান্তিপুৰৰ পৰা আহি কেনে ক'লে আমি ট্ৰাই কৰি আছোঁ চেষ্টা কৰি আছোঁ। ছাৰে ইপিনে গাড়ী লৈ গ'ল। আমি ছাৰক ক'লোঁ মই বাছুগাঁও যাম হয় আপোনালোকে যাক ফোন নাম্বাৰ থাম্বাৰ ৰাখি দিলে। ৰাখি দিয়াৰ পিছত এখন প্ৰশাসনৰ পৰা আমাৰ এটা বিশ্বাস আছে সিহঁতে কিবা কিবি কৰিব কিন্তু বাজাৰ কমিটিৰ অলপমান দায়িত্ব নিব লাগিছিল কাৰণ এতে বাজাৰ কমিটিৰ কোনো দায়িত্ব নাই। প্ৰশাসনে কি দায়িত্ব লৈছে? প্ৰশাসনে সিহঁতে কিবা উগ্ৰপন্থী খোজাৰ কাৰণে সিহঁতে চেষ্টা চলাই আছে। কৈ গ'ল আমাক কৈ গ'ল আমি চেষ্টা চলাম আপোনালোকে চিন্তা কৰিব নালাগে সেইকাৰণে গুচি গ'ল। কি জাতীয় বড় সাংকেলি এইটো কেনেকৈ গম পাম আমি হেমলেট আছিল মানে কিবা সন্দেহ কৰিছে আপোনালোকে? সন্দেহটো মই কেনেকৈ সন্দেহ কৰিম মই মুখ দেখিলেহে সন্দেহ হ'ব। পিস্তল যদি আনিছে কিবা তো সন্দেহ হ'বই না। মানুহটা মোটামুটি 5 ফুটৰ ওপৰতে আছিল কিন্তু যেতিয়া ঘটনাটো হ'ল মই দৌৰি গৈছিলোঁ। যোৱাৰ লগে লগে যোনে বাইকত কিক মাৰি আছিল মই দৌৰোৱাতে পিস্তল ধৰছেহি তেতিয়া লগে লগে মই গুচি আহিছোঁ তাৰ পৰা। মোৰ পিছফালে আৰু বাবু ঠাকুৰ গৈছিল সিও তাকো ধৰিছোঁ আমি যাব নালাগে পিস্তল আছে কিন্তু ওই টেপ লগোৱা আছিল এতিয়া আৰু হেলমেট পিন্ধা আছে। মানুহ কেনেকৈ আছিলে? ওখ আছিল এজন ওখ আছিল যোনে বাইক চলাইছিলে সি ওখ আছিল। বাইকটো অলপ চিৰিয়াছ নেকি? কি বাইক আছিল? পালচাৰ বাইক আছিল। কালাৰ কি আছিল? নাম্বাৰ চাম্বাৰ নাম্বাৰ প্লেট নাই নাম্বাৰ প্লেট নাই।